Hi, hello, namaskar. Welcome back my YouTube channel. বন্ধুসকল আজি আপোনালোকক মোৰ ফালৰ পৰা কাতি বিহু সকলোলৈকে মোৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে। সো গাইজ আজি মই জাষ্ট এনে এটা সৰুকৈ ভিডিঅ' চিম্পলকৈ বনালোঁ। ইয়াত দেখিছে আপোনালোকে ৰুমতে পূজা কৰা আজি যিহেতুকে কি আছিলে কাতি বিহু। তো বাহিৰত তথাপিতো মানে ৰবাব টেঙাটো পাবলৈ মুস্কিল, তথাপিতো বিচাৰি গৈ এটা পাইছিলোঁ, মানে এই এটা আনিছিলোঁ। চ' সেইটো অকণমান নিয়মটো কৰা হ'ব। তথাপিতো অকণমান হ'লেও কাতি বিহুৰ নিজকে অসমীয়া হিচাপে অকণমান মানে মনটো নৰকে ন, তথাপিতো বনালোঁ। আহক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। গাইজ মানে মই বিশেষ কথা এটাৰ কাৰণে মই আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো মানে হৈছে ক্ৰেডিট কাৰ্ডৰ কাৰণে। আপুনি যদি ভাবি আছে মোক ক্ৰেডিট কাৰ্ড দৰকাৰ, ক্ৰেডিট কাৰ্ড এখন দৰকাৰ, ত' মই এটাকে ডিটেইল দিবলৈ আপোনালোকক চেষ্টা কৰিম, যিহেতুকে মই নিজে ইউজ কৰোঁ। ঠিক আছে, ক্ৰেডিট কাৰ্ড যদি আপুনি লাগে, যি বেংকই নহওক, মেইন আপুনি ক্ৰেডিট কাৰ্ডৰ এটা লিমিট দিয়ে। সেই লিমিটৰ অনুযায়ী লৈ পেলাই আপুনি এটা পইচা পে' কৰিবলৈ লাগিব। চ' 35,000 মিনিমাম মোৰ মতে হ'ব লাগে দেই, 35,000 ষ্টাৰ্টিং। চ' আপোনাক তেতিয়া দিব পাৰে 32,000। মই দিছিলোঁ অকণমান বেছি দিছিলোঁ বাৰু। চ' মই পাইছোঁ, বাট চলি আছে। আৰু ক্ৰেডিট কাৰ্ডত কিন্তু বহুত প্ৰব্লেম আছে, বহুত প্ৰব্লেম। মানে আপুনি যদি কেতিয়াবা বিজি থাকে, চ' তেনেহ'লে আপোনাৰ কাৰণে ক্ৰেডিট কাৰ্ড মোৰ বোধেৰে ভাল নহ'ব। যদি আপুনি যিকোনো কাম কৰিলে সঠিকভাৱে কৰে, আপুনি 1 by 1, চ' পাহৰি নাথাকে যদি আপোনাৰ কাৰণে ভাল ক্ৰেডিট কাৰ্ড বস্তুটো। যেনে আপুনি বেংকত পইচা জমা থোৱা পইচাখিনি আপুনি ইউজ কৰোঁতে মানে ডেটৰ ভিতৰত আপুনি পইচাটো পে' কৰিব লাগিব। এমাহ মানে আপুনি বিনা ইণ্টাৰেষ্টত আপুনি ইউজ কৰিব পাৰিব। কিন্তু এটিএমত ভৰাই পেলাই আপুনি পইচা ইউজ নকৰিব। যদি আপুনি এটিএমত ভৰাই পেলাই যদি পইচা ইউজ কৰে, তেনেহ'লে বহুত আপোনাৰ পেনাল্টি লগোৱা হয়। সেই গতিকে পেনাল্টিৰ পৰা বাচিবৰ কাৰণে আপুনি চুইপ কৰিব পাৰে। ৱাইফাই ছিষ্টেম আছে। ৱাইফাই এটা কথা, আৰু এটা ইম্পৰ্টেণ্ট কথা, ক্ৰেডিট কাৰ্ডত ৱাইফাই আছে। চ' সেইটো কাৰণে বহুত অলপ প্ৰব্লেম হয়। সাৱধান, যদি হেৰাইছে লগত আপুনি কাষ্টমাৰ কেয়াৰত কল কৰি দিলে ব্লক কৰি দিব পাৰে। চ' সেইটো বহুত ভাল। নেক্সট, আপুনি যদি ক্ৰেডিট কাৰ্ডখন যদি উলিয়ালে প্ৰত্যেক মাহে বোলে আপুনি পইচাটো পে' কৰি আছে, তো একো নাই। প্ৰত্যেক মাহে মানে আপুনি আজি মই 10,000 টকা ইউজ কৰিলোঁ, আজি কি ইমান তাৰিখ বোলে 10 তাৰিখ। চ' 10 তাৰিখ যদি হয়, 24 তাৰিখৰ আগত আপুনি বিলটো পে' কৰিব। অ'কে, পইচাটো পে' কৰিব। তেতিয়া আপোনাৰ মানে লিমিটৰ ভিতৰত থাকিলে একো নহয়, টেক্স নাহে ইমান, আহিলেও বেছি নাহে, বহুত কম আহে। চ' সেই গতিকে আপুনি বহুত নিশ্চিন্ত মনে আপুনি ইউজ কৰিব পাৰিব। কিন্তু অকল চুইপ কৰিব পাৰিব, অনলাইন পে'মেণ্ট কৰিব পাৰিব, যেনেকৈ ফ্লিপকাৰ্ট, এমেজন, অনলাইন এইবিলাক কিবাখিনি অৰ্ডাৰ দিছে সেইবিলাক কৰিব পাৰিব। ক'ৰবাত মাৰ্কেট কৰিবলৈ গৈছে, শ্বপিং কৰিবলৈ গৈছে, চ' ক্ৰেডিট কাৰ্ড ভেৰি বেষ্ট। মোৰ সেইটোৱে। দেন আৰু কিছুমান প্ৰব্লেম পাওঁ, যদি আপুনি পইচা যদি বোলে দিবলৈ প্ৰব্লেম হয় ক্ৰেডিট কাৰ্ডত, তেনেহ'লে আপোনাৰ বহুত আপোনাৰ যিখিনি আপুনি ডিপ'জিট কৰিছিলে, চ' গোটেইখিনি আকৌ উলিয়াবলৈতো দিগদাৰ হয় ন। চ' সেই গতিকে কি বোলে নিজৰ পকেটৰ পৰা যিখিনি পইচা আছিলে দি পেলাই আকৌ কণ্টিনিউ কৰিব লাগিব। তেতিয়া আপোনাৰ ক্ৰেডিট কাৰ্ডৰ মানে কি হয়, লিমিটটো ভাল থাকে। আৰু বেংকৰ ফালৰ পৰা, ক্ৰেডিট কাৰ্ড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাৰ লিমিটটো বেছি কৰি দিয়ে।
চ' সেই গতিকে বহুত ভাল। যদি আপুনি বিচাৰে তেনেহ'লে ক্ৰেডিট কাৰ্ড এক প্ৰকাৰে ভাল আৰু এক প্ৰকাৰে বেয়া। বেয়া ক্ষেত্ৰত মানে এইটোৱে, আপুনি মানুহ কেনেকুৱা ধৰণৰ হ'ব লাগিব, চিধা, যেনে অমুক তাৰিখত মই দিমেই দিম, মানে ফিক্স এটাৰ আপোনাৰ, যদিহে আপোনাৰ কি বুলি ক'ম, নিজৰ পাৰ্চনেল মানে কি এইবিলাক যদি হিচাপবোৰ ভালে ৰাখে, চ' তেনেহ'লে বেষ্ট। যদি আপুনি বোলে নাই মই পাহৰি থাকোঁ, কেতিয়া কি হয়, যদি বোলে মেছেজ আহে মেছেজ নাচাওঁ, মেইল আহিলে প্ৰায়ভাগ মেইল আহে মোৰ তাত, চ' আপোনাৰ তাতো আহিব পাৰিব মেইল যদি আহি দি থৈছে। যদি এইটোৱে আৰু ভালকৈ চাব, ভালকৈ কণ্টিনিউ কৰে যদি চলাব পাৰিব। যদিহে বোলে আপুনি নাই নোৱাৰে, মোৰ একো চাকৰি নাই, একো কাম নাই, চ' তেনেহ'লে প্লিজ ক্ৰেডিট কাৰ্ডত আপুনি নাযাব মোৰ ফালৰ পৰা। অ'কে, যদি আপোনাৰ কাম আছে, ভাল কাম কৰে, তেনেহ'লে ডেফিনেটলি আপুনি ইউজ কৰিব পাৰে। অ'কে, মাহে মাহে দৰমহা পালে আপুনি দিব পাৰে। তথাপিতো কিন্তু প্ৰব্লেম হয় দৰমহা পালেও, ঠিক আছে। মানে মোৰ মনৰ ফালৰ পৰা মই কওঁ দেই, মোৰ নিজৰ পাৰ্চনেল, ক্ৰেডিট কাৰ্ড লোৱাতকৈ নলোৱা ভাল। যিহেতুকে নিজৰ পইচাখিনিয়ে ন, তাত খালি দিয়ে লিমিট দিয়ে 50,000 1 লাখ টকালৈকে বহুত এনেকৈ দি দিয়ে, আপোনাৰ লিমিট চাই পেলাই ভাল। চ' সেইটো প্ৰকাৰে ভাল একচুৱেলি। যদিহে বোলে নাই, নিজৰ পইচাখিনি দেখোন আপুনি ইউজ কৰিব পাৰে ন। যদি 50,000 টকা মই বেংকত জমাই থৈ দিছোঁ, চ' 50,000 টকা মই আজি 10,000 হেৰি কৰিলোঁ, বোলে অহা মাহত মই যেনেকৈ নহ'ব ডিপ'জিট কৰি থওঁ, ফিক্স কৰি দিম, আকৌ ফিল কৰি দিম পইচাটো যিমানখিনি উলিয়াইছিলোঁ। চ' এইটো কৰিলে বহুত বেষ্ট। যদি এইটো কৰে, খালি সাৱধান থাকিব লাগিব ক্ৰেডিট কাৰ্ডৰ কাৰণে। চ' ইমানেই। ক্ৰেডিট কাৰ্ড এপ্লাই কৰিবলৈ আপুনি বেংকত যাওক, অনলাইন এইবিলাক কৰি থাকিব, বেংকত যাওক, কি এক্সিছ বেংকত, কিবা বেংকত, আৰু মই শুনামতে, মই নাজানো ইমান, মোৰ বেংকটো বেলেগ ন, চ' সেই গতিকে মই মোৰ বেংকটো গম পাইছে নাজানো, দেখি চিনি পাইছে আপোনাক তাত নেকি, কোনোবাই কোৱা শুনা মতে মানে এক্সিছ বেংকত, KICC বেংকত এনে দিয়ে বোলে, প্ৰথম বেংক একাউণ্ট অ'পেনিং কৰিলে দিয়ে। চ' ইমান মই নাজানো, মই এইটোৱে জানো, বেংকত গ'লে পইচা ডিপ'জিট দিব লাগিব, ইমানখিনি টকা দিব লাগিব, তাৰপিছত তেতিয়া আপোনাক 1 উইক মানৰ ভিতৰত আপোনাক ক্ৰেডিট কাৰ্ড আপোনাক দি দিব। চ' সেই গতিকে আপুনি কোনটো ইচ্ছা কৰে চাওক। মোৰ মতে বেংকত যাওক, যদি এপ্লাই কৰিব মন আছে বেংকত গৈ পেলাই পইচাটো দিয়ক, যাকে তাকে আপুনি পইচা নিদিব এনেকৈ। চ' সেইটোৱে, আজি ভিডিঅ'টো ইমানতে সামৰোঁ। হেপী কাতি বিহু। আৰু মোৰ চেনেলটো যদি নতুন হয় আপুনি নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি যাব বুলি মই আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল লাগে, ইনফৰ্মেশ্যনটো দিয়াৰ বাবে ভাল যদি লাগিলে, নিশ্চয় এটা কমেণ্ট কৰি পেলাই মোক জনাব। চ' মই নথৈ আনন্দিত হ'ম। আৰু আজিলৈ ইমানেই। বাই, জয় আই অসম।